হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? ময়ো ভালে আছোঁ দিয়ক। আৰু মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টি শেষলৈকে চাব আৰু মোক ছাপোৰ্ট কৰি যাব। আৰু আমি এতিয়া মই অকণমান কাম কৰি আছোঁ, মানে মাৰ সৰু বাগিচাখনত পানী দি আছোঁ গধূলিৰ টাইমত। আমিতো মানে এনেকৈ অকণমান টাইম স্পেণ্ড কৰোঁ, কথা পাতি থাকোঁ ঘৰত কোনে, নহ'লে কামখিনি কৰি মাও কাম কৰি আছে, ময়ো কাম কৰি আছোঁ। পানী নিদিলে মৰি যায়, বহুত দিন দিয়াই নাছিলোঁ ৰ'দৰ কাৰণে, বহুত মৰিয়ে গৈছে ফুল, যত্ন ল'ব পৰা নাই। মাও বেছি যত্ন কৰিব পৰা নাই, ময়ো যোৱা নাছিলোঁ গৰমৰ কাৰণে। এতিয়া লাহে লাহে গৈছোঁ, মায়েও অকণমান যত্ন কৰি আছে, ময়ো এনেকৈ পানী দি আছোঁ। আৰু পূৰা একদম ব্যস্ত কামত দেখিছেনে, দুপিনে কাম কৰি আছোঁ। মাৰ কাম মায়ে কৰি আছে, মোৰ কাম মই কৰি আছোঁ। আৰু এনেকৈ পানী গোটেইখিনিতে দিলোঁ। আপোনালোকক এদিন দেখাই দিম মই বাৰু গোটেই বাগিচাখন। আজিলৈ আহিছোঁ, বাই বাই।